কণী এটাহে আছে মানুহটোৱে ইমান কষ্ট কৰে এবাৰ খাওঁ দে ভাতৰ লগত মানুহটোকে সিজাই দিম হেৰি এখন ল হাত মুখখন মুচি পেলাই ভিতৰলৈ আহক যোৱা যোৱা হেৰি এই ভাত বাঢ়িছোৱে খাই লওকচোন কি হ'ল এটা কণী যে তোমালৈ নাই নেকি নালাগে দিয়ক আপুনি দিনটোত ইমান কাম কৰি আছে কণী এটাই আছিলে সেইকাৰণে আজি আপুনিয়ে খাওক তাইওতো কষ্ট কৰি থাকে এই আজি তাই খাওক দে তাই কাঁহীখন আজি ময়ে খাওঁ তাই কণীটো লুকুৱাই থৈছে ভাল লাগে হয়নে বাৰু কমেন্ট কৰিবচোন হেৰি মোৰ মানে ভোক লগা নাই আপুনি খাওক দেই